নমস্কাৰ সকলোলে আজি ভোগালী বিহুৰ প্ৰাক্ষণত আপোনালোকলে 2021 বৰ্ষটিৰ মোৰ প্ৰথমটি গীত আগবঢ়াই দিছো এই লাইভ সেশনটিত সংগত হ'বলগীয়া বৰ্তমান সংগত হোৱা পোনপ্ৰথমেই মানুহজনী মেইন শীৰ্ষক গীতটিৰ লগত জড়িত থকা প্ৰত্যেকগৰাকী ব্যক্তিৰ নাম মই উল্লেখ কৰিবলৈ বিচাৰিছো গীতটি লিখিছে আমাৰ সকলোৰে মৰমৰ সুনীত গগৈ ডাঙৰীয়া আৰু মোৰ ভাইটি শৰৎ মেছৰ অকমান শব্দ সংমিশ্ৰণ আছিল গীতটিৰ সংগীত পৰিচালনা কৰিছে পুলকনাথ ডাঙৰীয়াই গীতটিত এটি ফোক পাৰ্ট আমি এড কৰিছো ফোক পাৰ্টটো গাইছে কিয়া শিৱম আৰু ৰিমল দৈমাৰী ওৰাঙৰ এগৰাকী খুব সুদক্ষ কণ্ঠশিল্পী তেখেত আৰু বৰ্তমান মই ক'বলৈ বিচাৰিম যে গানটো মিক্স এণ্ড মাষ্টাৰিং কৰিছে সদায়ৰ দৰে দিগন্ত বৰদলৈ ডাঙৰীয়াই গীতটিৰ লিৰিকেল ভিডিঅ' আপোনালোকে প্ৰস্তুত কৰি তুলিছে মোৰ ভাইটি ভাতৃপ্ৰতিম উদিত নাৰায়ণ শৰ্মাই গতিকে গীতটিৰ লগত জড়িত প্ৰত্যেকগৰাকী কলা কুশলী তথা ব্যক্তিলৈ জনাইছোঁ মোৰ তৰফৰ পৰা অশেষ অযুত ধন্যবাদ আৰু মই আশাবাদী যে পূৰ্বৰ গীতবোৰৰ দৰেই এই গীতটি আপোনালোকে যথেষ্টখিনি মৰম আৰু সমাদৰ দিব আৰু এইখিনি সময়ত মোৰ লগত উপস্থিত থকা মোৰ কেইগৰাকীমান সতীৰ্থ বৰ্তমান আজি মই উপস্থিত আছোঁ তিয়কত নিউজ লাভৰ এটা বিশেষ অনুষ্ঠান সেই বিশেষ অনুষ্ঠানটিত আজি গীতটি মুক্তি লাভ কৰিব কেজুৱেলি আৰু অফিচিয়েলি মই ইউটিউবত ৰিলিজ কৰিছোঁ গতিকে মোৰ লগত যিকেইজন সতীৰ্থ উপস্থিত আছে সকলোকে এবাৰ চিনাকি কৰি দিম এয়া হৈছে অবিনাশ ইয়ালৈকে আহিবা অবিনাশৰ ঘৰতে উপস্থিত আছোঁ বৰ্তমান তুমি মানুহজনী মেইনটো বাৰু আনঅফিচিয়েলি শুনিছা মোৰ গাড়ীত বা তোমাৰ গাড়ীত কেনেকুৱা লাগিছে মানুহজনী মোৰ বন্ধু ভিগুৰ নতুন গান মানুহজনী মেইনলে গানটোলৈ শুভেচ্ছা থাকিল গানটোৱে অসমত যি ভোগালী বিহুৱে তাত সমাদৰ লাভ কৰক চবতে বাজি উঠক এয়াই তাৰে কামনা থেংক ইউ আৰু অবিনাশৰ এটা বিশাল অট্টালিকাত আমি বৰ্তমান আছোঁ ঘৰটো যদি আমি এনেকুৱাকৈ কৰোঁ এইটো ডুপ্লেক্স ইয়াৰ তললৈ আৰু এটা ফ্ল'ৰ আছে ইয়াৰ ওপৰত আৰু দুটা ফ্ল'ৰ আছে কিবা কিবি আছে বাৰু সেইবোৰ কৈ নাথাকোঁ তাৰপিছত বাবলি আছে বাবলি বহুত দিনৰ পিছত আমি একেলগে আজি দিগন্তই কিবা এটা লাইন কম বুলি কৈছিলে গতিকে এই লাইনটো কৈ বাবলি ওচৰলৈ আহিল মাইক্ৰফোন নাই ন মানে ৰাইজে নুশুনিব কি আশা মানুহজনী মেনেক লৈ পেলাই আমাৰ কি আশা মানুহজনী মেইন এই বছৰৰ এটা খুব ধুনীয়া গান আপোনালোকে চবে শুনিব পাব আজি শুনিব এতিয়া আজিৰ পৰা ভিডিঅ'টো আমাৰ আহি আছে এই জানুৱাৰী লাষ্টৰ ফালে আহিব অতি সোনকালে ভিডিঅ'টো ৰাইজে চাবলৈ পাব প্ৰথম কথাটো হ'ল সেইটো তাৰপিছত মানুহজনী মেইনটো অকণমান মানে বেলেগ ধৰণৰ গান তাৰমানে যেতিয়া মানে বিয়া পাতা মানুহৰ লগত কাজিয়া লাগিব তাৰমানে তেতিয়া মিলাবলৈ মানুহজনী মেইনটো হ'ব তাৰমানে মিলাবলৈ সেইটো মানে বিয়া পাতা মানুহৰ কাৰণে সুবিধা হ'ব তাৰমানে মানুহজনী মেইন গানটোৰ পৰা মানুহজনীৰ লগত কাজিয়া হ'লেই গানটো শুনাই দিলেই কাহিনী শেষ মানে সি এইটো কাৰণেই গম পাইছে বিকজ তাৰ কাৰণে গানটো খুব ভাল হ'ব বিকজ সি যদি কেতিয়াবা তাৰ মানুহজনীৰ লগত কাজিয়া লাগে গানটো সি বজাই দিব বুলি মই ডেফিনেটলি গম পাইছোঁ ঠিক আছে এণ্ড চবে ভাল পাব গানটো শুনি পেলাই অকণমান বেলেগ ধৰণৰ হৈছে বেলেগতকৈ বেলেগ হৈছে ফিউজন হৈছে এটা ফোক মিউজিকৰ আধাৰত এটা বড়ো পাৰ্ট আমি কৰিছোঁ এটা খুব ধুনীয়া বড়ো পাৰ্ট এটা তাতে এড কৰা গৈছে গতিকে সচৰাচৰ চলি থকা গানবোৰতকৈ অকণমান ডিফাৰেণ্ট হৈছে ৰাইট 100% ডিফাৰেণ্ট উই মাষ্ট ৰিড ডেট থেংক ইউ বাবলি থেংক ইউ দিগন্ত ভেজাল ভাইটি দুটা আছে মোৰ লগত দিগন্ত আজি দাদাৰ এই মানুহজনী মেইন বুলি সেই গীতটি আপোনালোকলৈ আগবঢ়াইছে আশা কৰোঁ ভোগালী এই উৎসৱটিত গীতটি যাতে আগৰ যিবিলাক গীত দাদাৰ আপোনালোকে ভাল আদৰি লৈছিল তেনেকৈ জানো মৰম দিয়ে মানুহজনী মেইন খুব সোনকালে ভিডিঅ'টি আহি আছে বিশেষ প্ৰস্তুতি একদম ভাল এটা প্ৰস্তুতি লৈ গীতটি বহুত বিশাল প্ৰস্তুতি চলি আছে আচলতে আৰু সেই প্ৰস্তুতিৰ মাজতেই আমি জনাবলৈ পাই সুখী হৈছোঁ যে এইবাৰ ভিডিঅ'টিত আমি বিপুল ৰাভাক ৰাখিছোঁ আৰু এটা খুব স্পেচিয়েল বস্তু এটা থাকিব প্ৰত্যেকবাৰ মোৰ ভিডিঅ'ত কিবা কিবি এটা নতুনকৈ সংযোজন কৰোঁ আমি এণ্ড এইবাৰ পুনৰবাৰ আমি অতীতবোৰ লগ পাইছোঁ বৰ্তমানত গতিকে কামবোৰতো ভাল হ'বই বহুত পৰিকল্পনা আছে আপোনালোকক ৰাইজে গম পাই থাকিব বহুত ভাল ভাল পদক্ষেপ আমি হাতত লৈছোঁ আশা কৰোঁ চাওঁ কি হয় ৰাইজে মৰম দিব তাকে থেংক ইউ আৰু এই চেগতে কৈ দিওঁ সকলোৱে কথা পাতি আছে সকলোৱে হাই হেল্ল' যিমানখিনি ৰাইজে মৰম দিছে আপোনালোকে নিজৰ অমূল্য সময়খিনি এভাগে ৰাখি আপোনালোকে লাইভ ছেশ্যনটিত সংগত হৈছে সকলোকে জনাইছোঁ মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ আপোনাক বহুত ভাল লাগে ভ্ৰিকুদা হাই কংগ্ৰেচুলেশ্যন হেপী বিহু এভৰি ওৱান মই সকলোকে মৰম আৰু সেৱা যাচিছোঁ আৰু
মই কৈছোঁ যে মানুহজনে মেইন গীতটি আপোনালোকে ভাল পাব কেনেকুৱা পাইছে জনাব এই বিষয়ে কমেণ্ট ছেকশ্যন মই অফ কৰি দিয়া নাই আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব ভাল লাগিলেও জনাব বেয়া লাগিলেও জনাব ইতিবাচক ভাষাৰে গতিকে সকলোকে ধন্যবাদ অশেষ ধন্যবাদ যিকেইজন ব্যক্তিয়ে মেছেজ কৰি আছে কমেণ্ট কৰি আছে মই কথা পাতিম দেই আৰু আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' গতিকে ইনষ্টাগ্ৰামত যেতিয়াই আপোনালোকে মেছেজ কৰে মই চেষ্টা কৰিম অতি সোনকালে ৰিপ্লাই কৰিবলৈ এণ্ড ভোগালী বিহু আহি আছে সকলোৱে খুব ভোগৰ বতৰত ভেলাঘৰতে হওক নিজৰ ঘৰৰ বাউণ্ডেৰীতে হওক সকলো জেগাতে এই গীতটি আপোনালোকে শুনিব পাৰিব আৰু আশাবাদী মৰম দিব ধন্যবাদ